বন্ধুসকল একদম ফাৰ্ষ্ট টাইম কিন্তু মজা এটা পাইছোঁ কি ক'ম আপোনালোকক অনুভৱটো যদি আৰু কেতিয়াবাকে এনেকৈ ইয়াত হেল্ল' গাইজ ছয় এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মানে উদ্দেশ্যটো হৈছে নিমন্ত্ৰণ। আপোনালোকক একদম নিমন্ত্ৰণ জনাই ভিডিঅ'টো মানে আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আপোনালোকক এটা জেগাত গৈ আছোঁ, আপোনালোকে একদম গম পাব আৰু চাই থাকিলে। তো বন্ধুসকল আমি গৈ আছোঁ, তো আপোনালোকক এই ভিডিঅ'টোৰ একদম মেইন উদ্দেশ্যটো হৈছে নিমন্ত্ৰণ। তো গতিকে চাই থাকক, তেতিয়া গম পাব ক'ত কি নিমন্ত্ৰণ আপোনালোকক জনাম। তো বলক চাই থাকক। বন্ধুসকল আহি পাই গ'লোঁ আমি কুঁৱৰী পুখুৰীটো, গতিকে চাই থাকক, নাজাৰা চাওক আৰু কি হৈছে কি নাই আপোনালোকক জনাই আছোঁ, চাই থাকক। তো বন্ধুসকল চাইছে ৰাইট চাইডে কিমান ধুনীয়াকৈ আঁকি থৈছে ন, বলকচোন তাতে যাওঁ। Udah. একদম দিছো কাম চলি আছে না পুৰা মজা 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 এয়া বগা বগা পুৰা উতলি আছে মাকা ইয়াত আমাৰ দেৱ কাম চলি আছে পুৰা একদম এয়া এই আমাৰ দাদা এজন তো কাম চলি আছে দাদা পুৰা কাম চলি আছে 15 আগষ্টৰ দিনাখন আমাৰ অমৃত মহোৎসৱ আৰম্ভ হ'ব তো কাইলৈ কমপ্লিট হ'বগৈ চাগে ঠিক আছে দিয়ক এই আমাৰ উমেদা দেখিছে নে কিমান কষ্ট চষ্ট কৰি একদম ধুনীয়াকৈ লাগি আছে চব এইবিলাক আমাৰ দেশ প্ৰেমী তো গতিকে চাই থাকক আৰু গতিকে বন্ধুসকল আপোনালোকে 14 তাৰিখে ভিডিঅ'টো চাই আছে মানে মই 13 তাৰিখে কৰি আছোঁ, আপোনালোকক 14 তাৰিখে এৰি দিম ভিডিঅ'টো। তো গতিকে আহিব 15 তাৰিখে ফাৰ্ষ্ট টাইম কুঁৱৰী পুখুৰীত এনেকৈ এটা প্ৰগ্ৰেম পতা হৈছে। তো গতিকে আহিব, বহুত মজা লাগিছে, বহুত ধুনীয়াকৈ সজাইছে আৰু প্ৰগ্ৰেমো হ'ব। গতিকে আহিব, তো দেশৰ প্ৰতি শ্ৰদ্ধা ৰাখি তো আপোনালোকে সকলোৱে আৰু আহিব আৰু ভাল লাগিব। তো বন্ধুসকল দাদা ভাইটি বৰ্তাহঁতে কাম কৰি আছে, চাফাই কৰি আছে। এয়া ট্ৰেক্টৰ দেখিছে উঠাই আছে আৰু পূৰা ইহঁতে ফূৰ্তি কৰি আছে, পূৰা মজা লৈ পেলাই। তো চাই থাকক আৰু আপোনালোকেও মজা লৈ থাকক। তো বন্ধুসকল চাই আছে ভিডিঅ'টো, তো প্ৰগ্ৰেমটো হ'ব আমাৰ ইয়াত চাইছে, ইয়াতে প্ৰগ্ৰেমটো আপোনাৰ 15 তাৰিখে আহিলে। তো গতিকে সকলোৱে আহিব, একদম আহিবই আৰু দেই, একদম নহাকৈ নাথাকিব। এয়া চাইছে কি ধুনীয়াকৈ সজাই আছে, লাগি আছে। আৰু এইফালে মোৰ কেমেৰাত নাহিব, এই নাৱতে আমাৰ তাতে দাদা কেইজনমান আছে, পূৰা ক্লিন কৰি আছে আৰু পুখুৰীটো। গতিকে চাই থাকক, মজা লৈ থাকক। আৰু এইফালে কাম চলি আছে পূৰা। এয়া ককা এজনক লগ পালোঁ, এইয়া গান এটা গাওক ককা। গাই দিয়ক আৰু এটা গাই দিয়ক, ধুনীয়া গান এটা গাই দিয়ক।
গাই অঁ পুৰণা এটা গাই দিয়ক নতুনকৈ মই উদাহৰণি কৰিম দেই ঠিক আছে দিয়ক গান এটা গাওক জননী আলি কণাৰ বগৰী নাখা বাদে ওলৈকে কাকি কি লাগে ঐ কাকে কি লাগে তুমি ময়ে গুচি যাম জংঘল কাটি চুতীয়ালৈ পুনাই যাম মজা 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 ধন্যবাদ আৰু এইফালে পুৰা কাম চলি আছে এয়া আৰু এয়া ষ্টেজ ইয়াতে হ'ব গতিকে এইবাৰ আহক কুঁৱৰী পুখুৰীলৈ ফাৰ্ষ্ট টাইম পতা হৈছে আজাদীৰ অমৃত মহোৎসৱ তো গতিকে আপোনালোকে একদম নহাকৈ নাথাকিব মই 14 তাৰিখে ভিডিঅ'টো আপোনালোকক দি দিম একদম মুকলি কৰিয়ে দিম মানে অহা কাইলৈ আপোনালোকে পায়ে যাব তো গতিকে অহা কাইলৈ মানে কি 14 তাৰিখে আৰু তো গতিকে একদম 15 তাৰিখে আপোনালোকে সকলোৱে আহিব একদম কি আৰু মনৰ পৰা মাতিছোঁ তো মোৰতো ঘৰ ইয়াতেই বাৰু তো আপোনালোকে আহিব আৰু ইয়াৰ উপভোগ কৰিব এয়া ভাইটি এজন পুৰা ৰাইডাৰ নিচিনা পুৰা ফুৰি আছে দেই এয়া এই মানুহ চাইছে একদম ভাল লগা এটা পৰিৱেশ তো গতিকে সকলোৱে আহিব চাই থাকক বন্ধুসকল ফাৰ্ষ্ট টাইম আজি কুঁৱৰী পুখুৰীত নাৱত উঠিছোঁ এয়া দেখিছে বহি আছোঁ এয়া আমাৰ দেৱতাও লগত আছে আৰু দাদা কেইজনমান আছে এয়া চাওক এতিয়া যাম আমি মাজত যাম পেলাই থাক একো নহয় কাৰ কথা শুনিছ তামাম ভয় লাগিছে তামাম ভয়ো লাগিছে এনেকা হৈ গৈছে নাওটো কিন্তু মজা লাগিছে এইফালে কাম চলি আছে মই এতিয়া কেমেৰা চেমেৰা বেছি দেখাব নোৱাৰো ভয় লাগিছে কিমান আছে মোবাইলটো খেল বাৰু এই নাই নিগিৰে নাও ভিতৰত নিগিৰে বলব এৰি দে তই নাওটো এৰি দে পইচা মাৰিব নালাগে समझ रहे हो आप समझ रहे हो পানীটো চাফা হ'বলৈ চূণ পেলাই আছে কিন্তু মোক বহুত বেছি ভয় লাগিছে কিন্তু এই দাদা আছে ন ভয় নাই আৰু এই চাই থাকক নাজাৰা চাওক নাজাৰা বন্ধুসকল নাজাৰা চাওক কি মজা নাজাৰা কিন্তু ভয় লাগিছে কি ক'ম এইয়া বেকা বেকি নাৱৰ মজা এইটোৱে আকৌ ন ভয় য'ত ডাৰ কিয়াকে জিত হে য'ত ভয় আছে তাত মজা আছে তো গতিকে আপোনালোকে চাই আছে সকলোৱে আহিব 15 আগষ্ট তাৰিখে কুঁৱৰী পুখুৰীত একদম ভুল নকৰিব একদম আহিবই গতিকে ইমান কষ্ট কৰি দাদা চাদা খুৰা খুৰী বৰ্তা আইতা ককা চবেই ইয়াতে আছে তো আপোনালোকে একদম নহাকৈ নাথাকিব আহিবই চাই থাকক আৰু এই তাতে এইফালে চাইছে ষ্টেজ একদম সজাই আছে তাত প্ৰগ্ৰেমটো হ'ব পুৰা মজা লাগিব মাৰিব নালাগে কিন্তু বহুত বেছি ভাল লাগিছে আজি ভাল লাগিছে আৰু এয়া চূণ চাইছে চূণ এয়া কোনোবাই চূণ নাই পেলোৱা ক'লেও এয়া প্ৰমাণ আছে দেই মোৰ ভিডিঅ'ত পানী চাফা হ'বই লাগিব নেকি পানী চাফা হ'বই লাগিব এইয়া দাদাহঁত এইফালে আছে পিছফালে কোন কুকুৰত বহি আছে বেয়া আহিলিছে কোনোবা এটা বট বহি আছে আমাৰ লগত বেয়া আহিলিছে আরে বুড়াটা কেনে যাও একো হয় না নাই নিজে কিবা আছে অলপ মজা লাগিছে মজা লাগিছে বন্ধুসকল একদম ফাৰ্ষ্ট টাইম কিন্তু মজা এটা পাইছোঁ কি ক'ম আপোনালোকক অনুভৱটো যদি আৰু কেতিয়াবাকৈ এনেকৈ ইয়াত মানে কি ক'ম আৰু আহিবচোন মই কেতিয়াবা পাৰিলে ক'ম দাদাহঁতক ন ফুৰাব কিন্তু মজা লাগিছে মইতো পূৰা মজাটো লৈ লৈছোঁ এয়া পানীও সোমাই গৈছে কাক কি হ'ব আজি যা এইটো চাইছে এই একদম পানীৰ মাজত আছে কিন্তু গম পোৱা নাই কেমেৰাত কিন্তু একদম পুখুৰীৰ মাজতেই প্ৰায় মাজতে আছে আৰু এয়া মোৰ পিছফালেও আছে দাদা কেইজনমান এয়া পূৰা লাগি আছে
এইয়া এয়া পুৰা চূণ পেলাই আছে, কামত লাগি আছে। বৈঠা চৈঠা মৰা নাই যে কি নিজে যাব? চাক গাইছ, কি ধুনীয়া, কি চাফা পৰিষ্কাৰ পানী ন। মাছ এইকেইটা মাছ 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 হয় নেকি? এই ফেন কাটাবিলাকে হয়। বহুত 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 ধন্যবাদ। এয়া মোক মাতি আনি ক'লে বাবু ব'ল বুলি, তো বহুত বেছি ধন্যবাদ। নতুন এটা এক্সপিৰিয়েঞ্চ। কি ধুনীয়া নাজাৰা চাওক না আপোনালোক। হৈ গ'ল, পানীৰ পৰা একদম ওলাই আহিলোঁ আৰু নাৱৰ পৰা। এই ইয়াতে আমাৰ একদম কিবাটো হৈছে, ইয়াতে নামিছোঁ আৰু দাদা নামতে আছে। বন্ধুসকল, দিছ ইজ কুঁৱৰী পুখুৰী। গতিকে একদম আপোনালোকে মিষ্টেক নকৰিব দেই, একদম মানে যে ভুল নকৰিব, নহাকৈ নাথাকিবই আৰু। চাওক কি ধুনীয়া নাজাৰা, দেখুৱাই আছোঁ, ওচৰত গৈ দেখুৱাই আছোঁ, আপোনালোকে চাইছে লাইটে লাইট। তো মানে বহুত এটা ধুনীয়া এটা নাজাৰা আৰু গৈ আছোঁ। এইটো গেট বনাই আছে, হৈ যাব কাইলৈ মানে হৈ যাব পূৰা ৰেডি। এইয়া সোমাই গ'লোঁ। নাইট ভিউ অলপ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। এয়া দাদাহঁতৰ লাগি আছে, ধুনীয়া ধুনীয়া ইয়াত পেইণ্টিং কৰা হৈ আছে। দাদাৰ নামটো জনাব? মোৰ নাম শেখসাদ ভাৰতী। মজা লাগিছে, মজা। এয়া সা সামগ্ৰী। বন্ধুসকল, আপোনালোকক দুটাই ভিউ দিলোঁ, ডে ভিউ এণ্ড নাইট ভিউ অলপ অলপ দি দিলোঁ ন। গতিকে আপোনালোকে একদম 15 তাৰিখে আহিব, সকলোৱে আহিব আৰু একেলগে আমি মিলি জুলি উদযাপন কৰিম, হয়নে নহয়? তো গতিকে একদম লাষ্টলৈকে চাই থকাৰ কাৰণে একদম ধন্যবাদ। তো আপোনালোকক কি আৰু ক'ম, তো আপোনালোকে যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব চব কৰি দিব। আৰু যোনে যোনে নতুনকৈ আহিছে সকলোৱে একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ পুৰণা ফ্ৰেণ্ডখিনিক কৈছোঁ আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব। তো গতিকে বাই বাই, জয় অসম এণ্ড ভাৰত মাতা কি জয়।